এয়া কাতি বিহু প্ৰস্তুতি চলাইছো বৰা পিঠা খুন্দি আছো কাতি বিহু কঙালী কিন্তু কঙালী হলো পিঠা খুন্দিছো এফালে মায়ে চালিছে আৰু মই ওয়ালত পুৰা পিঠা মাৰি খুন্দি আছো কি বনাম দেখুৱাম বাৰু আপোনালোকক ঢেঁকী নাই যিহেতু আমি ওয়ালতে পিঠা খুন্দিছো যেহেতু বিহু পাতিবই লাগিব নেপাতিলেতো নহ'ব বিহু সেইটো কাৰণে ওয়ালতে এতিয়া পিঠা খুন্দি আছো আৰু এইফালে এতিয়া পিঠা খুন্দি আজৰি হলো এতিয়া পুৰিবলৈ যোগান কৰি লওঁ আৰু এইফালে আমাৰ কৰবি পিঠা পুৰিবৰ কাৰণে নাৰিকল ভাজি ল'লে চেনি দি এতিয়া পুৰিব আৰু মই খুন্দি দিলোঁ তাই পুৰিব পিঠা চেনি আৰু নাৰিকলৰ পিঠা বনাব অসমীয়া যিহেতুকে বিহু নেপাতিলে ভালেই নালাগে হয় নাই সেইটো কাৰণে পিঠা দুখনমান পুৰিলে মনটোকে ভাল লাগে আৰু চাহৰ লগত খাবলৈও ভাল লাগে পিঠা বিহুৰ দিনাখন আৰু এতিয়া পিঠা পুৰিব আৰু হাই কৰি দিয়া হাই কৰি দিয়া আকৌ হাই অঁ হাঁহি এটা মাৰি দিয়া আকৌ আৰু মোক চুম এটা খাই দিওঁ হৈ গ'ল দেই হৈ গ'ল চুম খাই দিছে ময়ো এটা খাই দিম দেই দুটা খাই দিলোঁ দেই চুম দুটা খাই দিলোঁ এইফালে আমাৰ এতিয়া নাৰিকলৰ পিঠা বনাই আছে এয়া মই নাই বনোৱা বাৰু কৰবিয়ে বনাইছে পিঠা জনাই নজনাই বনাইছোঁ আৰু এইগৰাকীয়ে বনাইছে দেই আমাৰ এইগৰাকীয়ে পিঠা পুৰি মানে পূৰা ঘামি গৈছে ময়ো মানে খুন্দি পূৰা গৰমত ঘামি এদাই হৈ আছোঁ কিনি খোৱাতকৈ নিজে বনাই খোৱা পিঠাকেইটা সোৱাদেই বেলেগ সেইটো কাৰণে নিজে বনাই খালে ভালো লাগে এনেও মনটো সেই বুলিয়ে আৰু খুন্দিলোঁ এতিয়া বনাই আছোঁ আৰু পিঠা হ'লে মানে দেখুৱাম বাৰু আপোনাক খোৱাতকৈ ঘৰত বনাই খোৱা পিঠাকেইটা সোৱাদেই বেলেগ নহয় জানো সেইকাৰণে নিজে বনাই খালে ভালো লাগে মনটো বিহুৰ দিনাখন পিঠা ঘৰৰ বাকীবিলাককো চাহকণ দিবলৈকে ভাল লাগে নিজেও এটা খাবলৈ ভাল লাগে বুলিয়ে বনালোঁ আৰু এইফালে চব ঘামি একদম অৱস্থা নাই এইফালে আমাৰ কৰবিও পূৰা ঘামিছে ঘামি অৱস্থা নাই বিহু বুলি পিঠা বনাইছে গৰমে নুগুচাই হ'ল পূৰা এইফালে বনাই আছে আৰু পিঠা পূৰা পিঠা বনাইছে এইফালে এতিয়া মই বনাবলৈ লৈছোঁ তেল পিঠা বৰা চাউলৰ চেনি পানী দি মই এনেকৈ সানি থৈ দিছিলোঁ আধা ঘণ্টামান তাৰপাছত এতিয়া এনেকৈ এতিয়া মুঠি কৰি তাৰপিছত এনেকৈ পিঠাটো চেপেটা কৰি লৈছোঁ এতিয়া মই বনাম এইফালে কেৰাহী পাতি থৈছোঁ তেল গৰম হৈছেই এতিয়া মই ইয়াত দি দিম এয়া এতিয়া পিঠা এইফালে বনাই আছোঁ তেলি পিঠা আৰু কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হিয়া ভৰা ওলগ জনাইছোঁ বছৰটো যেন ভালে কুশলে যায় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সোণগুটি ধানেৰে যেন উপচি পৰে মানুহৰ মনত যেন সুখ আহে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাতি বিহু বুলিলে বহুত কথা মনলৈ আহে বাৰু সৰুতে যেতিয়া আছিলোঁ কাতি বিহু বুলি ক'লে তেতিয়া গাঁৱতো আছিলোঁ দেউতা তেতিয়া আমি এতিয়াহে চহৰত থাকোঁ তেতিয়া একেবাৰে সৰু হৈ থাকোঁতে আমি গাঁৱতেই বাস কৰিছিলোঁ দেউতা চাকৰি সূত্ৰৰ কাৰণেই ইয়ালৈ মানে দুলীয়াজানলৈ অহা হ'ল তেতিয়া মানে গাঁৱত ঘৰে ঘৰে যাওঁ আৰু ৰাতিপুৱা হোৱাৰ লগে লগে মানে তুলসী ভেটি বনাওঁ শেৱালি ফুল আনি সজাওঁ সেইবিলাক কথা এতিয়া মনলৈ আহে সেইকাৰণে আপোনালোকক কৈছোঁ বাৰু কিন্তু এতিয়া তুলসী পূজা কৰিম আৰু এতিয়া চাকি বন্তি দিলোঁ এইফালে দেখিবলৈ কিমান ধুনীয়া হৈছে চব এইফালে আৰু এইফালে পোৱালীকেইটা খেলি আছে এইটো আমাৰ কিষাণু বেটা এইকেইটা আমাৰ পোৱালি ভাড়া ঘৰতে থাকে পূৰা খেলি আছে পকাত এটা বগাইছে
এতিয়া প্ৰসাদ বিতাই আছোঁ। আমাৰ চবৰ ঘৰৰ মুখে মুখে তুলসী তলে তলে চাকি আৰু আছে। সেয়া বহি আছে। এতিয়া বিহু বুলি এইফালে চাহ একাপ খাই লওঁ বুলি বনাইছোঁ। এইফালে এতিয়া চাহ পাতিছোঁ আৰু এইফালে এতিয়া বিহু চাহ বাকি আনিছোঁ খাবৰ কাৰণে। পিঠা, কাতি বিহু পিঠা লাৰুৰ লগত নিমকি। এতিয়া চাহখন খাই লওঁ আৰু